নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তোমালোকে হয়তো ভাবি আছা যে আমাৰ দুটাকৈ পৰীক্ষা কেঞ্চেল হ'লে, এছামিছ পৰীক্ষাটো কেঞ্চেল হ'লে আৰু বিজ্ঞান পৰীক্ষাটো কেঞ্চেল হ'লে তোমালোকে হয়তো ভাবি আছা যে আমাৰ এই দুটা পৰীক্ষা নহ'ব, বা কিছুমানে হয়তো ইউটিউবত ভিডিঅ' বনাই কৈ আছে বা কিছুমান নিউজ পৰ্টেলতো কৈ আছে যে এই পৰীক্ষাবোৰ নহয়, তোমালোকক পাছ কৰাই দিব। এইবোৰ আচলতে একদম মিছা কথা। তো তোমালোকৰ এই পৰীক্ষাবোৰ কেতিয়াৰ পৰা হ'ব আৰু ইয়াৰ বাবে তোমালোকে কি ধৰণে প্ৰিপেৰেশ্যন ল'বা। মই জানো নিশ্চয় তোমালোকৰ বহুত ক্ষতি হৈছে, কাৰণ তোমালোকে বেলেগ এটা ঠাণ্ডাত আছিলে। তোমালোকে যিহেতু পঢ়া শুনা অলৰেডি কৰিছা, তাৰ মাজতে তোমালোকে এটা থাক খাই গ'লা, তেতিয়া মনটো অলপ বেয়া হৈ গৈছে। কিন্তু উপায় নাই, কি কৰিব এতিয়া। কোৱেশ্চনটো বাতিল হৈছে, কোৱেশ্চনটো ফাদিল হৈছে, সেইকাৰণে পৰীক্ষাটো বাতিল কৰা হৈছে। তো তোমালোকৰ বাবে নেক্সট ৰুটিন দিয়া হ'ব তোমালোকৰ এছামিছ আৰু বিজ্ঞান পৰীক্ষাৰ যিহেতু অলৰেডি ৰুটিন দিছে 30 তাৰিখত হ'ব, আৰু এছামিছ পৰীক্ষাৰ ৰুটিন দিব নিশ্চয় চাগে। তোমালোকে ইয়াৰ বাবে প্ৰিপেৰেশ্যন লোৱা, তোমালোকে আৰু ভালকৈ পঢ়া, তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব। তো এইলৈ তোমালোকৰ আৰু বেলেগ ভিডিঅ' চাব নালাগে। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, লাভ ইউ অল।